ভাইটি ভণ্টিসকল, আজি আমি দুটা সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা কেনেকৈ নিৰ্ণয় কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰিম। আমি ইয়াত 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা নিৰ্ণয় কৰি তোমালোকক দেখুৱাম। ইয়াত প্ৰশ্নটোত আছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। আমি এতিয়া প্ৰথমে চাব লাগিব ইয়াত কেইটা পৰিমেয় সংখ্যা উলিয়াব কৈছে। আমাক কৈছে 6টা পৰিমেয় সংখ্যা। গতিকে যেহেতু আমাক 6টা পৰিমেয় সংখ্যা উলিয়াব কৈছে, গতিকে সংখ্যা দুটাক অৰ্থাৎ 3 আৰু 4ক 6 যোগ 1 7 যোগ হৰযুক্ত পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ আমি কি হ'ব লাগিব, হৰটো 7 হ'ব লাগিব। হৰটো 7 হ'লে কোনটো সংখ্যাক আমি হাতেৰে হৰণ কৰিলে আমি 3 পাম? নিশ্চয় 21ক যদি আমি হাতেৰে হৰণ কৰোঁ তেতিয়া 3 পাম, এই 3টো। আৰু হাতেৰে কিহক হৰণ কৰিলে আমি 4 পাম? 28ক। 4 7 গুণ 28, এনেকৈ হাতে 21ক হৰণ কৰিলে 3 পাম আৰু 28ক হাতেৰে হৰণ কৰিলে 4 পাম। গতিকে আমি এইটো 7 হৰযুক্ত পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিলোঁ, মানে হৰটো 7 হ'ব লাগিব। গতিকে এতিয়া আমি কি পালোঁ? 21/7 আৰু 28/7। গতিকে ইয়াৰ মাজত থকা আমি 6টা সংখ্যা কি লিখিব পাৰোঁ? 22/7, 23/7, 24/7, 25/7, 26/7 আৰু 27/7। এইকেইটা সংখ্যা আমি লিখিব পাৰোঁ। এইকেইটা হৈছে 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা। ইয়াত আমি মেইন প্ৰথম কথাটো মনত ৰাখিব লাগিব যে আমি কেইটা সংখ্যা উলিয়াব গৈছে। আমাক 6টা সংখ্যা উলিয়াব গৈছে। যদি 5টা সংখ্যা উলিয়াবলৈ কয় 5 যোগ 1 সমান 6 হৰযুক্ত সংখ্যাৰে হৰণ কৰিব লাগিব। ইয়াত যদি আমাক 4টা সংখ্যা উলিয়াব কয় তেতিয়াহ'লে 4 যোগ 1 সমান 5 হৰযুক্ত। আমি হৰটো এই 5 হ'ব লাগিব তেতিয়া। এতিয়া আমাক প্ৰশ্নটোত দিয়া আছে 6টা হৰযুক্ত সংখ্যাৰে 6টা পৰিমেয় সংখ্যা উলিয়াব গৈছে। গতিকে 6 যোগ 1 সমান 7 হৰযুক্ত সংখ্যাৰে আমি প্ৰকাশ কৰিব লাগিব। গতিকে আমি 3 ওলাব লাগিব। তেতিয়া 3 কিহক হাতেৰে হৰণ কৰিলে আমি 3 পাম? নিশ্চয় 21ক হাতেৰে হৰণ কৰিলে আমি 3 পাম আৰু 28ক হাতেৰে হৰণ কৰিলে আমি 4 পাম। গতিকে এনেকৈ উলিয়াই লৈ আমি এইকেইটা লিখিব পাৰোঁ। আৰু চোৱা আমি এইবিলাক কেনেকৈ পালোঁ। এতিয়া চবকেতো হাতেৰে হৰণ কৰিছে। 21 আৰু 28ৰ মাজত কি আছে? 22, 23, 24, 25, 26, 27 আৰু চবকেতো হাতেৰে হৰণ কৰিছে। এতিয়া মানকেইটা চব সমানেই হ'ব, চবকেতো হাতেৰে হৰণ কৰিছে। গতিকে 21 আৰু 28ৰ মাজত কি আছে? 22, 23, 24, 25, 26 আৰু 27। এইকেইটাই হ'ব ইয়াৰ মাজত থকা পৰিমেয় সংখ্যা, মানে অৰ্থাৎ 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা। ইয়াত কেইটা আছে? এটা 1, 2, 3, 4, 5, 6 এইকেইটাই। এতিয়া আমি আৰু এটা উদাহৰণ চাওঁ। ইয়াত আমাৰ দুটা ভগ্নাংশৰ মাজত থকা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব গৈছে। আমাৰ দুটা ভগ্নাংশ ধৰি ল'লোঁ 3/5 আৰু 4/5। ইয়াত আমি সংখ্যা দুটাৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিবৰ কাৰণে আমি সংখ্যা দুটাক 10ৰে পূৰণ কৰি দিলোঁ। আমি 3/5ক 10ৰে পূৰণ কৰিলে কি হ'ব? 30/50 আৰু 4/5ক 10ৰে পূৰণ কৰিলে কি হ'ব? 40/50। এতিয়া 30/50 এইটো কটাকটি কৰিলে 3/5 থাকিব। সেইকাৰণে ইয়াৰ কোনো মানৰ পৰিৱৰ্তন হোৱা নাই, কাৰণ আমি লব আৰু হৰ দুইটাকে 10ৰে পূৰণ কৰিছোঁ আৰু দুইটা সংখ্যাকে আমি 10ৰে পূৰণ কৰিছোঁ। গতিকে আমাৰ ইয়াত কোনো মানৰ পৰিৱৰ্তন নহয়। গতিকে আমি ইয়াত এতিয়া দেখিলোঁ এই হৰ দুটা দুইটাই 50-50 ছেইম আছে। তেতিয়াহ'লে 30 আৰু 40ৰ মাজৰ আমি যিকোনো 6টা সংখ্যা নিৰ্ণয় কৰিব লাগে। 30 আৰু 40ৰ মাজত 31/50 এইটো লিখিব পাৰোঁ। 32 লিখিব পাৰোঁ, 33 লিখিব পাৰোঁ, 50, 34/50, 35/50, 36/50, 37, 38 যিকোনো লিখিব পাৰোঁ, 37/50 এইকেইটা এই 6টা। বা কি থাকিলে 32/50 আৰু 39/50। ইয়াৰ ভিতৰত যিকোনো 6টা আমি লিখি দিলে হৈ যাব।